তো ফ্ৰেণ্ডছ ফাইনেলি মই আহি পালো 4 বিঘা মাটিত আৰু এয়া চাওক আমাৰ তো গাইজ এয়া চাওক চাৰিওফালে সেউজীয়া সেউজীয়া আৰু পথাৰখন এতিয়াও তো প্ৰথমতে মই ইয়াতে চপ্পলটো থৈ দিব লাগিব আৰু ইয়াত চাওক চাৰিওফালে সেউজীয়া তো ইমান ভিউ চাওক না এবাৰ ইমান মজা আৰু বতৰটো চাওক ডাৱৰীয়া হৈ আছে আৰু এইকেইদিন 4-5 দিন একেবাৰে মানে বৰষুণ পৰি আছে একেৰাহে মানে আজিও আহিব চাগে চাওক না ইমান ডাৱৰীয়া বতৰটো হৈ আছে আৰু এই সেউজীয়াবিলাক দেখিছে নাই এইবিলাক হৈছে বিধান তো এইখিনি কাৰ বিধান তো আপোনালোকক জনাই আছো তো ব্লগ ভিডিঅ'টো আৰম্ভ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেজি লৰা ব্লগছ তো কেজি লৰা ব্লগছ লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি মোৰ এইটো ভিডিঅ' হৈছে দ্বিতীয় ভ্লগ তো দ্বিতীয় ভ্লগত আপোনালোকক দেখুৱাই আছোঁ আৰু মই এতিয়া আছোঁ বৰ্তমান এয়া চাওক পথাৰৰ মাজত চাওক পথাৰৰ মাজত আছোঁ মই আৰু আপোনালোকক আজি দেখুৱাম যে আমাৰ বিধান আমাৰ বাবাই মানে খেতি কৰে আচলতে তো খেতি কৰিছে তো খেতি কৰিলে তো বিধান পেলাব লাগিবই ন সেইকাৰণে বিধান কিমান দীঘল হৈছে তো আপোনালোকক দেখুৱাম আজি তো বিধান মই এতিয়া চাবলৈ গৈ আছোঁ আৰু কিমান দীঘল হৈছে আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো ব্লগ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ এয়া চাওক পথাৰৰ মাজত মই আহি পালোঁ বৰ্তমান তো চাৰিওফালে আপোনালোকক দেখুৱাইছোঁ পানী পৰিব আৰু অলপ পিছত তো আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক তো গাইজ মই গৈ আছোঁ এইখিনি হৈছে আমাৰ বিধান তো বিধানৰ ওচৰত মই গৈ আছোঁ আৰু আজি বতৰটো ইমান ভাল নহয় কাৰণ পানী আহিবই চাগে অলপমান পিছত আৰু এয়া চাওক আমাৰ বিধান তো এয়া হৈছে এই বিধান চাওক না ইমান দীঘল হোৱা নাই আৰু বিধান পেলাইছে 4 ডবলা এয়া 1 ডবলা হৈছে আৰু তাত 1 ডবলা আৰু তাত 1 ডবলা মুঠতে 4 ডবলা বিধান পেলাইছে আৰু ইমান দীঘল হোৱা নাই কাৰণ বিধান পেলোৱা ইমান বেছি দিন হোৱা নাই কাৰণ অত সোনকালে দীঘলো নহয় কাৰণ ইয়াত মানে অকণমান সাৰ সিটালেহে মানে দীঘল হ'ব পাৰে তো এয়া চাওক 4 ডবলা 1 ডবলা 2 ডবলা 3 ডবলা আৰু এয়া হৈছে 4 ডবলা তো এই বিধান কেইটাৰ নাম আপোনালোকক মই ক'ম এয়া হৈছে ৰঞ্জিত 4 ডবলা ৰঞ্জিত কিন্তু এইফালে আছে অকণমান ভোগ ধান তো এয়া হৈছে ভোগ ধান চাওক ভোগ ধানখিনিও ইমান বেছি দীঘল হোৱা নাই তুলিবৰ কাৰণে যথেষ্ট সময় হোৱা নাই আৰু আমাৰ ইফালে হৈছে ডবলা তো গাইজ আমি টোটেল খেতি কৰোঁ টোটেল বিঘা খেতি কৰোঁ আমি 14 বিঘা তো আমি ইয়াত গাৰো আমি 10 বিঘা তো 10 বিঘা আমি আৰু সিফালে আছে আমাৰ আৰু 4 বিঘা তো 4 বিঘাত মই যাম এতিয়া আৰু তাতো আছে বিধান তো তাত কিমান দীঘল হৈছে তাতো মই দেখুৱাম আপোনালোকক আমাৰ বিধানখিনি কেনেকুৱা হৈছে দীঘল আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ তো ব্লগ এতিয়া আৰু 4 বিঘা আছে তাত তো 4 বিঘা মাটিত মই যাম এতিয়া তো ব্লগ এয়া হৈছে চপ্পল মই ধৰি লৈছোঁ হাতত কাৰণ চপ্পল সিফালে তো থৈ যাব নোৱাৰি মই লগতো লৈ যাব লাগিব সেই কাৰণ আহোঁতে ইফালেদি নাহিম নহয় মই আহিম ৰাস্তা দি আহিম ন সেইকাৰণে মই চপ্পলটো লৈ ল'লোঁ আৰু ব্লগ ভিডিঅ'টো চাই থাকক আৰু মই খোজকাঢ়িয়ে যাব লাগিব তাত তো দূৰ হয় অলপমান তো মই খোজকাঢ়ি আহি পালোঁ তাত সৰু দং এয়া চাওক ডঙত আছে পানী তো এয়া মই নামিতো যাব নোৱাৰোঁ সিপাৰে তো মই জঁপিয়াব লাগিব সিপাৰে তো চাই থাকক
তো গাইছ মই এইখিনি পাৰ হ'লো দংখিনি নলাখিনি আৰু যাব লাগিব বহুত দূৰ তো চাই থাকক চাওক না বতৰটো চাওক এবাৰ ইমান ডাৱৰীয়া হৈ আছে তো মই ছাতি এখন আনিব পাহৰিছো তো সোনকালে যাব লাগিব ঘৰত তো নহ'লে মই ভিজি যাম নহয় তো চাই থাকক তো আহি আকৌ এটা দং এয়া চাওক এইটো অকণমান ডাঙৰ হয় নলাটো এয়া চাওক আৰু মই যাম সেইফালে আছে আমাৰ মাটিৰ টুকুৰাটো তাত যাম মই তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মই সেইফালেদি যাব লাগিব কাৰণ এইফালেদি পাৰ হ'বতো নোৱাৰি ইমান দীঘল জঁপিয়াবতো নোৱাৰো মই তো সেইফালে এটা আছে কিবা মানে কিবা আৰু পুল আছে এখন সৰু পুল তো সেই পুলখনেৰে মই পাৰ হ'ব লাগিব তো বোলক মই এয়া চাওক পুল আহি পালো আৰু এই পুলেদি মই পাৰ হলো আৰু ইয়াতে চেণ্ডেলযোৰ থ'ব লাগিব আৰু সেইফালে চাওক আমাৰ মাটি টুকুৰাটো তাতে আমাৰ মানে বিধান পেলাইছে তাত গৈ চাম কেনেকুৱা দীঘল হৈছে ফাইনেলি মই আহি পালো 4 বিঘা মাটিত আৰু এয়া চাওক আমাৰ বিধান দিছি ইমান দীঘল হোৱা নাই আৰু তাতকৈ এইখিনি বেছি সৰু হৈ আছে মানে ইমান দীঘল হোৱা নাই আৰু কাৰণ এইখিনি বিধান আমাৰ অলপমান তাতকৈ এইখিনি অলপ পলমকে ফেলাইছে মানে সেইকাৰণে বেছি দীঘল হোৱা নাই আৰু এইখিনি চাওক বনি ধান চিৰা পিঠা আৰু পিঠা খাই যে বনি ধান আৰু ইয়াত আছে 4 বিঘা মাটি আমাৰ তো সেইফালে অকণমান যাম মই সেইফালে মানে বহুত মানুহে মানে মাছ মাৰে থচা আৰু জাল পাৰাই ময়ো যাম আজি তাত থচা জাল পাৰাইছে নেকি চাই আহো অকণমান তো এয়া চাওক মাছ মাৰা এইবিলাক হৈছে জাগা তো নেক্সট ভিডিঅ'ত পাব মই ইয়াতে মাছ মাৰিব আহিম জাল লৈ আহিম ইয়াতে মই নেক্সট ভিডিঅ'ত পাব আৰু এইফালে দি চাওক পানী বহুত যাই আছে হ্ৰদত এইফালে চাওক মাছ মাৰা আছে জাগা বহুত এয়া এটা জাগা আছে তাত এটা আছে তো এইবিলাক হৈছে মাছ মাৰা জাগা তো নেক্সট ভিডিঅ'ত পাব মই ইয়াতে মাছ মাৰিব আহিম তো গাইজ ভিডিঅ'খিনি এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব কাৰণ আহিবলগীয়া নতুন ভিডিঅ'ত যাতে আপোনালোকে সোনকালেই পায় তো এতিয়া বেছি সময় নাথাকো আৰু ইয়াত মই মানে ঘৰত যাব লাগিব কাৰণ পানী আহিব পাৰেতো ধৰক বতৰটো ইমান ভাল নহয় আৰু নেক্সট ভিডিঅ'ত পাব মই ইয়াতে আহিম মাছ মাৰিব তো জাল লৈ মই ঘৰৰ ফালে লৰ মাৰো বাই